ভিডিঅ'ৰ টাইটেল আৰু থাম্বনেইল দেখি আপোনালোকে গম পাইছে যে ভিডিঅ'টো আজি কিহৰ ওপৰত হ'বলৈ গৈ আছে। তো নমস্কাৰ বন্ধুসকল, নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু বহুত দিন হৈ গ'ল মানে ভিডিঅ' দিয়া হোৱা নাই, কিবা এটা কামত বিজি আছোঁ। মই কি কাম কৰোঁ আপোনালোকক দেখাম বাৰু, কিহত বিজি আছোঁ। ব'লক তেতিয়াহ'লে আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ভাবিলোঁ আজি ভিডিঅ' এটা দিওঁ আপোনালোকৰ আগত, আপোনালোকৰ মাজলৈ আজি যাওঁ। আপোনালোকেতো পাহৰি যাব, বহুত দিন ভিডিঅ' দিয়া নাই, গতিকে ভাবিলোঁ আজি ভিডিঅ' এটা বনাই আপোনালোকৰ আগত দেখাই দিওঁ। এতিয়া মই কিহত বিজি আছোঁনো আপোনালোকক দেখাই দিছোঁ, চাওক। দেখিছেনে, মানে এইখিনি কেলেণ্ডাৰ হয়, এনেকুৱা কেলেণ্ডাৰ কামতে মই ব্যস্ত থাকিবলগীয়া হৈছে। যিহেতু এতিয়া হৈছে ডিচেম্বৰ মাহ, ডিচেম্বৰ মাহত 2023 চনৰ কাৰণে, 22 চনটোতো যাবই, এতিয়া 23 চনৰ কাৰণে কেলেণ্ডাৰ উলিয়াবলগীয়া হৈছে। গতিকে কেলেণ্ডাৰ প্ৰিণ্টিঙত বিজি হৈ থাকিবলগীয়া হৈছে। এইখিনি দেখিছেনে, এইখিনি ডায়েৰী, এইখিনি কেলেণ্ডাৰ। তো এইটোৱে কাম আৰু। তো এনেকুৱা কেলেণ্ডাৰ 2023 চনৰ কাৰণে এতিয়া প্ৰিণ্টিং হৈ আছে। গতিকে এইখিনি কেলেণ্ডাৰ কামতে বিজি থাকিবলগীয়া হৈছে। সেইটো কাৰণে আপোনালোকক ডেইলি ব্লগ দিব পৰা নাই, আৰু ভিডিঅ' বনাই এডিট কৰি দিয়ালে মানে সময় নহয়গৈ। গতিকে আজি ভিডিঅ' এটা বনাই দিছোঁ, আৰু পাই থাকিব ডেইলি ব্লগ। চেষ্টা কৰিম এই কাম বন আজৰি হৈ পিনি আপোনালোকক ডেইলি ব্লগ দিবলৈ চেষ্টা কৰিম। তো আজি মানে আপোনালোকক বনাই দেখুৱাম বুলি ভাবিছোঁ এটা ৰেচিপি, টেকেলিত দিয়া চিকেন। আপোনালোকেতো জানে বাৰু, বহুতে জানে, আৰু মইনো কেনেকৈ বনাম মানে আপোনালোকক দেখাম, তাকে শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। এতিয়া এইটো আমাৰ জিংকল আহি গ'ল। এইটো একদম লেতেৰা পেতেৰা হৈ আছে, গোটেই ধূলি বালি খেলি। কিবা এটা কৈ দিয়া জিংকল, কৈ দিয়া। বা কৈ দিয়া, হা বা কৈ দিয়া, হাঁহি এটা মাৰি দিয়া, হাঁহি এটা মাৰি দিয়া, হাঁহি এটা মাৰি দিয়া। এইপিনে হাঁহি এটা মাৰি দিয়া, বাই বাই দি দিয়া, বাই বাই দিয়া, বাই বাই। এইপিনে হাঁহি এটা মাৰি দিয়া, 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 হাঁহি এটা মাৰি দিয়া। মাতা বা মাতা, হা। ব'লক টেকেলিত দিয়া চিকেন বনাবৰ কাৰণেতো বস্তুখিনি যোগাৰ কৰি ল'ব লাগিব। এতিয়া চিকেনটো আনি ল'ব লাগিব ধুনীয়াকৈ। ব'লক তেতিয়াহ'লে আমি চিকেনটো আনি লওঁ। জিংকু বাই বাই কৈ দিয়া। আৰু আমাৰ মানে এইগৰাকী একদম ধান দাবলৈ ওলাই গ'ল, মাজনী। এইয়া ক'ত যা, বা ক'ত যোৱা মাজনী? চাওঁ এইফালে চাওঁ। এইয়া দেখিছেনে, একদম আঘোণৰ পথাৰত মানে একদম ধান দাবলৈ এই আমাৰ দাৱনী ৰেডি হৈ গ'লা নি? কাচি কোনখন? ধান দাব পাৰিবা তুমি? বাই কি ল'লা দেখিছা নাই? কাচি কাটিবা? এদিনা দাইচ লাগে নহয় ন? ধান দাবলৈ তুমি যাবা নি? ব'লা তেতিয়াহ'লে। A few moments later. তো ফাইনেলি এতিয়া আমি চিকেন আনি ল'লোঁ, আনি ৰেডি কৰি ল'লোঁ। ৰেডি কৰি এইটো জিংকু, জিংকু আমি এতিয়া কি বনাম? হে, আমি এতিয়া আনি ৰেডি কৰি ল'লোঁ। ৰেডি কৰি আমি আপোনালোকলৈ ৰেচিপিটো আজি আগবঢ়াম। আগতেও মানে মই খালোঁ এদিন, খাই মানে বহুতেই টেষ্টি লাগিলে। সেইটো কাৰণে ভাবিলোঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ, আপোনালোকে ট্ৰাই কৰিব পাৰিব। বহুত ধুনীয়া এটা ৰেচিপি হয়। আপোনালোকক বনাই এতিয়া মই কি লাগে দেখুৱাই দিম, আপোনালোকেও ট্ৰাই কৰিব। বহুত চিম্পুল এটা ৰেচিপি। এয়া চাওক, এইখিনি চিকেনখিনি লৈ ল'লোঁ। চিকেন ইয়াত 1/2 কেজি আছে, যিহেতু ঘৰটো সৰু মানে তাত নমাব পাৰে। আৰু ইয়াত মিঠাতেল লৈ লৈছোঁ এনেকৈ, মিঠাতেলটো ইয়াত সানিব লাগিব। আৰু এইখিনি গোটা নহৰু দিব লাগে। মই টেষ্ট আহিবৰ কাৰণে এইটো হেৰি লৈ লৈছোঁ, আপোনাৰ নৰসিংহ ঠাৰি 2টা, আৰু এইপিনে পিঁয়াজ, আদা নহৰু পেষ্ট আছে, আৰু এইখিনি মছলা দিম, মছলা। আৰু ইয়াত তেনেকৈ সানি ল'ব লাগিব। তেলখিনি অলপ গৰম কৰি ল'ব লাগিব, নহ'লে তেলৰ যিটো গোন্ধটো, এই গোন্ধটো আঁতৰাই পানি। তাৰপিছত ইয়াত এতিয়া মই মেৰিনেশ্যন কৰি লওঁ ধুনীয়াকৈ। এইখিনি পিঁয়াজখিনি এনেকৈ দি দিছোঁ। এইটো ধুনীয়াকৈ এনেকৈ সংমিশ্ৰণ কৰি লৈছোঁ। এইটো মেৰিনেশ্যন কৰি অলপ দেৰি ৰাখি দিম। এতিয়া দেখিছেনে, আদা নহৰু দিলোঁ, পিঁয়াজ দিলোঁ, আৰু এনেকুৱা গোটা নহৰু দি দিছোঁ। গোটা নহৰু দি পানি আৰু মছলা দি দিছোঁ, চিকেন মছলা, ৰেড চিলি, জিৰা আৰু ধনিয়া। এইটো জিংকু মামা কৈ আছে, জিংকু। আৰু এইটো ভাগিন আহি গ'ল, মাংস খাবলৈ ভাগিন আহি গ'ল, হয় নাই? হা। এইটো এতিয়া ধুনীয়াকৈ এনেকৈ তেল দি পানি সংমিশ্ৰণ কৰি লৈছোঁ। হালধি দিলোঁ, নিমখ দিলোঁ। প্ৰথমে এইটো লৈছিলোঁ, এইটো দিলেতো তেলখিনি ওলাই যাব। গোন্ধ একদম মজা গোন্ধ আহিছে। ৰ'বা দেই,
এইটো দেখিছেনে ঘৰটো ধুনীয়াকৈ মিঠাতেলটো দি পানি এইটো ঘৰৰ ভিতৰটো এনেকৈ লেপি লোৱা হৈছে মানে নহ'লেতো লাগি যাব ন জ্বলি যাব ধুনীয়াকৈ লেপি লোৱা হৈছে মিঠাতেল ইয়াত তেল হৈ আছে দেখিছেনে এইটো তেল হৈ আছে আৰু এইখিনি মেৰিনেশ্যন কৰা হৈ গ'ল অলপ সময় ৰাখি দিলোঁ ৰাখি পানি এতিয়া ধুনীয়াকৈ ইয়াৰ ভিতৰত ভৰাই দিম চাই লোৱা নেকি চোৱা এইয়া মাজত ইয়াত ধুনীয়াকৈ এতিয়া এইখিনি ভৰাই হৈ গ'ল দেখিছে নাই ফুল হৈ গ'ল গতিকে ½ কেজি মাংসই ফুল হৈ গ'ল আৰু ইয়াত নধৰে এতিয়া ইয়াত ঢাকনা এটা মাৰি দিব লাগিব ঢাকনাটো আছিলে নে ক'ত গ'ল ঢাকনা এটা মাৰি দিব লাগিব যিহেতু মানে হেৰি আমাৰ এইটো জিংকু চাহ বেটা কি হে বেটা কি অঁ বিটি খোৱা একদম নহৰু একদম মানে তেল মেৰিনেশ্যন কৰা আছে নহৰু বিটি তাৰপৰা খাই দিয়ে তো ফাইনেলি এনেকৈ আটাৰে লেপি পানি এইটো টেকেলিটো এনেকৈ ইটাৰ ওপৰত ধুনীয়াকৈ এনেকৈ পাতি দিছোঁ দেখিছেনে এতিয়া ধুনীয়াকৈ এইটো সিজিব লাগিব চাৰিকাষে এইটো আটা এনেকৈ লেপি দিয়া হৈছে যাতে এই কোনো ছাইডৰ পৰা ওলাই যাব নোৱাৰে ভালকৈ গেছ ওলালে মানে এই নিসিজিবতো গতিকেনে এইটো আটা লগাই পানি ধুনীয়াকৈ এতিয়া সিজাই আছোঁ ইয়াক চাৰিওফালে অলপ সিজাৰ পিছত আকৌ ধুনীয়াকৈ লৰাই দিব লাগিব এতিয়া জুইটো দি দিছোঁ এইটো টেকেলিত দিয়া মাংস বনি আছে দেখাক আজি আপোনালোকে ট্ৰাই কৰি চাব বহুত এটা টেষ্টি ৰেচিপি মই মানে খাইছিলোঁ কাৰণে আপোনালোকক শ্বেয়াৰ কৰি দিছোঁ বহুত ভাল লাগে ছাগলী মাংসও বনাব পাৰিব এনেকৈ ধুনীয়াকৈ সিজি আছে ফাইনেলি একদম মজা লাগিছে দেখিবলৈ কেনেকুৱা লাগিছে হে মজা লাগিছে একদম মজা লাগিছে কিটো একদম ধুনীয়াকৈ সিজি আছে দেখিছেনে আৰু এইফালে আমাৰ এই মাজনীও বনাই আছে মানে কি বনাই আছে এই ৰাম ভাত বনাইছে তাই মোক দেখি দিছেনে সঁচা সঁচিকৈ একদম বনাই দিছে এইটো অকণি জিংকু চাওঁ কি খেলিছা এইটো টেঙা বল খেলিছে এইটো অঁ এইটো সিজি গৈছে সিজি পানি ধুনীয়াকৈ আৰু অকণমান সিজিবৰ কাৰণে এনেকৈ লৰাই দিব লাগিব অলপ হেৰি কৰি দিয়া ধৰি পানি দাঙি জোকাৰ এটা দি দিব লাগিব ইয়াত এইটো জিংকু যোৱা ইয়াক একচাত লৰাই দিব লাগিব এনেকৈ এইটো ধোঁৱা মাৰিছে আপোনালোকে দেখিছে নাই মানে গেছটো ওলাই আহিছে এতিয়া ধুনীয়াকৈ দি দিলোঁ আৰু এইখিনি গেছটো ওলাই আছে অলপ গেছটো অলপ মাৰি দিব লাগিব আটা অকণ দি পানি সিজি যাব এতিয়া এইটো এতিয়া ধুনীয়াকৈ ৰেডি হৈ আছে দেখিছেনে আৰু এইফালে এনেকৈ ভাত বনাই আছে এই মাজনী চাওঁ আজি একদম ভাত বনাবলৈ মন যায় আজি সঁচাকৈ ভাত বনাই দিলে চাওক একদম ধুনীয়াকৈ একদম উতলি গৈছে এইটো ভাগিনেও বনাই আছে ঐ ভাত বনাব হৈছে নি হে খাব পৰা হৈছে নাই কি কেনেকুৱা জানিছ জানো হে জানিছ তেল প্ৰথমবাৰ এইটো তেল নিমখ হালধি দিলা নে কি একোৱে নিদিয়ে চব জানে ছোৱালীজনীয়ে দেই কি দিয়ে পানী চাউলে হৈ যায় ন এইয়া ভাত একদম ৰেডি দেখিছেনে আৰু এইপিনে একদম মাংসটো বনি আছে ধুনীয়াকৈ হৈ গৈছে আৰু এতিয়া ৰেডি চেণ্টটো দেখিছে না কিমান ধুনীয়া আহিছে ন এইটো চক এইটো এনেকৈ ফুটাটোৱে ধোঁৱা আহি আছে দেখিছেনে একদম পুৰা চেণ্ট আহি আছে এইটো চক না কিমান মজা গোন্ধাইছে মানে একদম বহুত ধুনীয়া চেণ্ট এটা মাৰিছে এইটো ভাতৰ কচলিখন তহঁতৰ ন এইটো চক না একদম মজা হৈ গৈছে এতিয়া ধুনীয়াকৈ কাঢ়ি দিম এইটো চক না কিমান ধুনীয়া হৈ গ'ল একদম এটা মজা গোন্ধ আহিছে মজা আহিছে দেই মাংস দেখিছেনে কেনেকুৱা সিজিছে বহুত ধুনীয়া লাগিছে টেকেলিত বনোৱা মাংস গোন্ধ পাই মানে বাও আহি গ'ল একদম ভাত খাবলৈ দেখিছে নাই এয়া ধান দাবলৈ আহিলে মানে ধানো দালে আৰু মোক একদম দাড়ি চাই লাগিছে আৰু দেই দাড়িটো কাটিব লাগিছিল আজি শনিবাৰ কাইলৈ কাটিব লাগিব আৰু এয়া দেখিছেনে একদম খানা এনেকৈ ৰেডি কৰি দিছে এয়া ধান চান এয়া ৰাণীয়ে মাংস পাৰি আছে আৰু মজা লাগিছে এইটো আমাৰ জিংকু আৰু এয়া এয়া ভিডিঅ'টো চাই দিয়া এইপিনে চাওঁ
এইটো পেপেচকৈ পৰি থাকে এইটো চাই পিনে চাওঁ হাই কৰি দিয়া এইপিনে হাই কৰি দিয়া হাঁহি এটা মাৰি দিয়া হাই কৰি দিয়া বাই বাই কৰি দিয়া বাই কৰি দিয়া এইপিনে চাওঁ বাই বাই কৰি দিয়া বাই 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 কৰি দিয়া বাক মতা বাই কৰি দিয়া বাই কৰি দিয়া মাম খাবা নাই মাম খাবা নাই মাম খাবা মাম খাবা নাই খাবা খাবা দেই মাম এই মাম বাই আছে এইবাৰ ফাইনেলি একদম মাংস বনি গ'ল ইয়াত দেখিছেনে এইটো বনি গ'ল ইয়াত জোল নাই এয়া বনাই দিলে এইটো ভাগিন কেনেকুৱা লাগিছে টেষ্ট কৰ একদম মজা মাজনী কেনেকুৱা লাগিছে টেষ্টি নে একদম চুপাৰ আৰু এইফালে ৰাণীয়ে বা বহিব আৰু ময়ো মানে ৰ'ব পোৱা নাই অকণমান প্ৰথমে এইটো গোটা নহৰুটোকে টেষ্ট কৰি চাই লওঁ এনেকৈ গোটা নহৰু দিব খোৱাৰ টেষ্টে বেলেগ মানে মাংস এডোখৰ খাই চাই লওঁ মজা লাগিছে ইয়াৰ যিটো পিঁয়াজটো ন পিঁয়াজটো এনেকৈ ভাত লগত সানি আৰু এইটো এনেকৈ সানি চুপাৰ একদম মজা এই পিঁয়াজকণ এনেকৈ ধুনীয়াকৈ এনেকৈ জালি অকণৰ লগত নহৰু এফুটা লৈ নহৰু ৰসটো লৈ এনেকৈ সানি পানি এনেকৈ চুপাৰ সানি দিব লাগিব তো ধুনীয়াকৈ এতিয়া খাই লওঁ তো ফাইনেলি এতিয়া চব খোৱা লোৱা কমপ্লিট হৈ গ'ল খাই বৈ সামৰিলোঁ আৰু বাহঁতো ঘৰলৈ গ'ল আৰু বহুত ধুনীয়া এটা টেষ্টি ৰেচিপি আপোনালোকলৈ আগবঢ়ালোঁ যিহেতু খাই ভাল পালোঁ কাৰণে আপোনালোকলৈ শ্বেয়াৰ কৰিলোঁ আপোনালোকেও খাব ট্ৰাই কৰিব বহুত এটা ভাল ৰেচিপি কম খৰচত ধুনীয়াকৈ বনাব পাৰি কোনো বস্তু নালাগে তাত বেছি বহুত দিনৰ পাছত ভিডিঅ' এটা দিলোঁ আপোনালোকে ভিডিঅ'টো চাই লাইক এটা কৰি দিব আৰু কমেণ্ট এটা কৰিব আৰু যিসকলে চাই আছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু মৰম দি যাব আৰু ভাল ভাল ভিডিঅ' আপোনালোকলৈ লৈ আহিম আৰু নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ বাই বাই